নমস্কাৰ বন্ধুসকল, বৰ্তমান মই আছোঁ চকত। আজি আছে পূজা, শিৱ পূজা। মানে আজি মই তাতে শিৱ পূজা চাব যাম। আমাৰ ওচৰত তাত আছে দীপলিনা ডেকা। দীপলিনা ডেকাক আপোনালোকক মই দেখুৱাব লৈ যাম। মই এতিয়া যাই আছোঁ। এতিয়া আন্ধাৰত মই একো দেখা পোৱা নাই আপোনালোকেও। তো বলক আপোনালোকক মই দেখাবলৈ মই যাই আছোঁ। মই এতিয়া চকত আছোঁ, তাকেলৈকে যাই দেখাই আছোঁ মই। এতিয়া মই পালোঁ আহি, আৰু মানে পূজাখন মেইন পূজাখন এতিয়া আছে, অহা এইফালে আছে। আৰু বৰ্তমান মানে কথাটো হ'ল কি, এইফালে ডাঙৰ মানে সেইবাবে এইফালে মানে ফাংচনখন পাতিছে। আৰু এতিয়া বৰ্তমান সহায় আপোনালোকক এনেই দেখুৱাই আনিম। এতিয়া আহি পোৱা নাই গায়িকা, আৰু সহায় এনেই একপাক আপোনালোকক দেখাই আনিম। মানুহ অভাৰ হৈ আছে। আৰু এনেকৈ ৰখাতে আহি পালে সকলোৰে মৰমৰ দীপলিনা ডেকা আহি গ'ল। এতিয়া মাত্ৰ গানৰ বাবে অপেক্ষা, সকলোৰে মানে ৰৈ আছে। চাওক মানুহ ইফালে কিমান মানে মানুহ অভাৰ হৈছে চাওক, আৰু আহিবহে মানুহ মানে। এতিয়া ওচৰলৈ গৈ আপোনালোকক অলপমান দেখাইছোঁ যদি পাৰোঁ মই, তো চাই থাকক ভিডিঅ'টো। আৰু এয়া চাওক দীপলিনা ডেকা মানে একদম আৰু পূৰা ৰখি আছে। সেয়া হাই দিছে চাওক। এতিয়া ষ্টেজত যাই গীত গাব আৰু সকলোৱে চাব। আৰু আপোনালোককো মই দেখাই আছোঁ আস্তে আস্তেকৈ, সকলোখিনি আপোনালোকক দেখাই আছোঁ মই। তো বলক। আৰু এনেকৈ আৰম্ভ হৈ গ'ল গীত গোৱা। চাওক দীপলিনা ডেকাক ইমান মানে দূৰৰ পৰা মই ভিডিঅ'টো কৰি আছোঁ। লাহে লাহে একদম কাষ চাপিম দীপলিনা ডেকাৰ ভৰিৰ ওচৰৰ পৰা ভিডিঅ' কৰি থাকিম মই। আৰু ওচৰলৈ যাই আছোঁ মই। অলপমান দেৰি লাগিব যাবৰ কাৰণে। মানে ভালকৈ ফাংচনখন চলি আছিল, কিন্তু ফাংচনখন চলি থাকোঁতে মাজতে হঠাৎ লাগি গ'ল কাজিয়া। কিয় কাজিয়া লাগি গ'ল গমেই নাপালোঁ। সকলোৱে মানে একদম দাউৰি পলালে। চাওক চেয়াৰ মানে একদম নাই, খালীয়ে হৈ গ'ল। আৰু সহায় মহিলাৰ আছিল মানে, তো খালী হৈ গ'ল। আৰু সেইভাগে অলপ আটাবাৰি আছে, মানে ফাংচনো শেষ হ'ব হ'ল, কিন্তু কাজিয়া অখৰা লাগিল। উপায় নাই, মানে ফাংচনত কাজিয়া থাকেই। আৰু শেষ হ'ব হৈছে আৰু ময়ো যাওঁ। আৰু এইখিনি আপোনালোকক দেখুৱালোঁ আজি মই। তো আপোনালোকক মই जिनके हलो कष्ट मस्त कर हलो आपनालोকক मैं फांसनखन देखुवालो अलप हलो अलप मोर मन तो
ভাল লাগিল দি পিনে এনেকুৱা কষ্টৰ পৰা অলপ হ'লেও অলপ চালোঁ তথাপিতো এটা বেয়া লাগিল যে কাজিয়াৰ কাৰণে সোনকালে মানে শেষ কৰিব লগা হ'ল দেখিলে আপোনালোকে চেয়াৰ ভাঙি কিবা কৰি উপায় নাই কাজিয়া হৈয়ে থাকে তো ফাংচন শেষ হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম মানে আজি আমাৰ এই এৰিয়াটোত পূজা শেষ আজিৰ পৰা বাই বাই গুড নাইট নহয় এতিয়া গুড মৰ্ণিং বাই বাই